ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেলটো দবাই দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম নাইনচিটি, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছাম টেক জোন। আৰু গাইজ, আজি মই আপোনালোকক ক'ম যে আপুনি কেনেকুৱাকৈ হোৱাটছএপত 30 ছেকেণ্ডৰ বেছি থকা ভিডিঅ' এটা ষ্টেটাছত আপলোড কৰিব পাৰিব। হয় গাইজ, যদি আপুনি চেষ্টা কৰে যে 30 ছেকেণ্ডৰ বেছি ভিডিঅ' দিব, তেতিয়াহ'লে এনেকুৱা কিবা এটা নটিফিকেশ্যন আহে আপোনাৰ তাতে, আপোনাক কয় যে আপুনি সেই ভিডিঅ'টো ট্ৰিম কৰিব লাগিব। ট্ৰিম কৰাৰ পিছত আপুনি মানে আপলোড কৰিব লাগিব। আপোনাক ফুল আপলোড কৰিব নিদিয়ে, 30 ছেকেণ্ডৰ বেছি নিদিয়ে। আৰু যদি আপুনি দিব খুজিছে তেতিয়াহ'লে আপুনি ট্ৰিম কৰি দিব লাগিব। তো আজি মই গাইজ আপোনাক এনেকুৱা এটা এপ দিম গাইজ, সেইটোৰ সৈতে আপুনি মানে ইজিলি আপুনি যোনটো ভিডিঅ' আপুনি চাইছে সেইটো আপুনি ইজিলি আপোনাৰ ষ্টেটাছ ষ্টৰীত পোষ্ট কৰিব পাৰিব। হয় গাইজ, হোৱাটছএপত। তো যোনে মোৰ আগৰ ভিডিঅ'ছবিলাক চোৱা নাই, এইটো ওপৰত আই বাটনত দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু মই ভাবি আছোঁ যে মোৰ চেনেলটোত অলপ ইনষ্টাগ্ৰামৰো কিবা মেথড দিম। যদি আপুনি কয় দিব কাৰণে, তেতিয়াহ'লে মোক তলত কমেণ্ট কৰি দিয়ক। মই আপোনাৰ কাৰণে ইনষ্টাগ্ৰাম বা বেলেগ টপিকৰ ভিডিঅ'ছো মই আপোনাক বনাই দিম। তো বলক আজি এই ট্ৰিকটো চাই লওঁ, আমি কেনেকুৱাকৈ ফুল হোৱাটছএপ ষ্টেটাছ ৰাখিব পাৰোঁ। তো বলক আজিৰ কাৰণে বাই, লগ পাম আপোনাক বেলেগ ভিডিঅ'ত। আপুনি এনজয় কৰক মোৰ ভিডিঅ'টো চাই। চবতকৈ আগত মই আপোনাক কৈ দিওঁ যে হোৱাটছএপত যেতিয়া আপুনি বেছি মানে এইটো ভিডিঅ' যেতিয়া আপলোড কৰিব খোজে, তেতিয়াহ'লে কি দেখায় আপোনাক মই দেখুৱাই দিওঁ। কনফাৰ্ম কৰি দিয়াটো ভাল। এইটো চাওক, এইটোও ছেইম কাহানী গাইজ। এইটো 1 মিনিটৰ ভিডিঅ' হয়, কিন্তু ইয়াতে আমি একো আপলোড কৰিব নোৱাৰোঁ, কিয়কি এইটো মাত্ৰ 30 ছেকেণ্ডৰ ভিডিঅ' মাত্ৰ মানে আপুনি ষ্টেটাছ থ'ব পাৰে ইয়াতে। তো গাইজ, এতিয়া আমি এইটো প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিম গাইজ, সেইটো কাৰণে আপুনি প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত যোৱাৰ পিছত ভিডিঅ' টু মি এটা এপ্লিকেশ্যন আছে, এইটো ডাউনলোড কৰিব লাগিব। ৰেটিং বহুত ভাল আছে, 4.5, ডাউনলোড 1 মিলিয়ন আছে। ইয়াৰ লিংকটো মই তলত ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে। এতিয়া আপুনি যেতিয়া ডাউনলোড কৰি ল'ব, তাৰপিছত এপটো অন কৰি লওক। আপুনি অন কৰাৰ পিছত আপুনি মই ফাৰ্ষ্টৰ পৰা দেখাই দিওঁ আপোনাক। আপুনি অন কৰিলে, অন কৰাৰ পিছত গিফ্ট বুলি আছে নহয়, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ভিডিঅ'টো গিফ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সেই ভিডিঅ'টো চুজ কৰি ল'ব, যোনটো ভিডিঅ' আপুনি হোৱাটছএপত ষ্টৰীত ছেভ কৰিব খুজিছে। তো সেই ভিডিঅ'টো আমাৰ ইয়াতে আছে ক'ৰবাত, এইটো। তো এতিয়া আমি কি কৰিম, একো কৰিব নালাগে, ডাইৰেক্ট ইয়াতে টিক মাৰি দিয়ক। এইটো অলপ এড দেখাব, একো নাই, কিন্তু এইটো লোড হৈ যাব। মই আপোনাক ডাইৰেক্টলি সেইটো পেজত লৈ যাওঁ, লোড হোৱাৰ পিছত কেনেকুৱা হয়। তো মই ভিডিঅ'টো অলপ পাউজ কৰি দিব বিচাৰিছোঁ। তো গাইজ, যেতিয়া আপোনাৰ ডাউনলোড পূৰা হৈ যাব, তেতিয়া এনেকুৱা ইণ্টাৰফেচ হৈ যাব। তেতিয়া আপুনি কি কৰিব, তলৰ ফালে চাওক, শ্বেয়াৰ বুলি অপশ্যন আছে, এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ হোৱাটছএপত ক্লিক কৰক। হোৱাটছএপত ক্লিক কৰাৰ পিছত হোৱাটছএপত যোনটোত আপুনি দিব খুজিছে সেইটোত ক্লিক কৰক। তাৰপিছত মাই ষ্টেটাছত ক্লিক কৰক, টিক মাৰ্ক মাৰি দিয়ক। এতিয়া চাওক, আপুনি বিন্দাছ ইমান ডাঙৰ ভিডিঅ' এটা আপলোড কৰি ল'ব পাৰে। এইটো আপুনি কাটি দিয়ক, একো নাই। এই চাওক, এতিয়া এইটো বিন্দাছ আমাৰ ষ্টেটাছ হৈ গ'ল। তো গাইজ, এনেকুৱা কৰি আপুনি পাৰে আপোনাৰ ষ্টেটাছ দীঘল দিবৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে গাইজ, তো বলক লগ পাম আপোনাক বেলেগ ভিডিঅ'ত।